হেল্ল' এভৰিৱান, মই জোন মোৰ চেনেলৰ পৰা সকলোকে স্বাগতম জনাইছোঁ। এডিআৰৰ পৰীক্ষাৰ পাছত যি ৫,০০০ নিযুক্তিৰ কথা চিএম ছাৰে ঘোষণা কৰিছিল, কিন্তু বৰ্তমান সময়ত ৫,০০০ নহয় ২,০০০ পদৰ বাবে নিযুক্তি হ'বলৈ গৈ আছে, যিয়ে নৱেম্বৰৰ লাষ্টত বা ডিচেম্বৰৰ ফাৰ্ষ্টৰ পিনে হ'বলৈ গৈ আছে। তৃতীয় আৰু চতুৰ্থ দুয়োটা বিভাগতে হ'বলৈ গৈ আছে আবেদন। তৃতীয় বৰ্গৰ বাবে বহুতো ভাল পদ আহিছে, যিটো AE/JE অফিচ কাম ফিল্ড এছিষ্টেণ্ট একাউণ্ট অফিচাৰ লগতে বহুতো ভালেমান পদ আহিব। ২,০০০ নিবনুৱাক APDCL-ত নিযুক্তি দিয়া হ'ব আৰু এই খবৰ এই মুহূৰ্তত নিবনুৱা যুৱক যুৱতীসকলৰ বাবে সবিস্তাৰে মুহূৰ্তত নিবনুৱা যুৱক যুৱতীসকললৈ সুখবৰ আৰু শীঘ্ৰে APDCL-ত হ'ব নিযুক্তি। শীঘ্ৰে APDCL-ত হ'ব বৃহৎ নিযুক্তি। ২,০০০ নিবনুৱাক দিয়া হ'ব নিযুক্তি। ২,০০০ নিবনুৱাক নিযুক্তি দিয়া হ'ব। শীঘ্ৰে APDCL-ত নিযুক্তি দিয়া হ'ব। ২,০০০ নিবনুৱাক দিয়া হ'ব চাকৰি। তৃতীয় চতুৰ্থৰ লগতে অভিযন্তা পদত দিয়া হ'ব নিযুক্তি।